খুৰীদা নমস্কাৰ। আপোনালোকে যে এতিয়া এই খেলাগিলাকত হাৰি আছে, হাৰাৰ এতিয়া কাৰণটো কি কওকচোন? আমি জানিব লাগি ইচ্ছা কৰিছোঁ দিয়কচোন। আপোনালোকে যে খেলাগিলাকত এতিয়া গৰু হৰণ খাই আছে, খেলেই ভাল আছে কিন্তু হাৰি আছে নহয়, গৰু হৰণ খাই আছে। কেছটো কি? কেছটো কওকচোন। কিবা বিমল চিমল বেছিকৈ খোৱা কৰিছে নেকি, নে ৰজনী খোৱা কৰিছে? কেছটো বেলেগ একো নাই। আমি মানে কেপি চেপি বাদে দিছোঁ, তাৰপিছত ৰজনীও বাদে দিছোঁ। কিন্তু আমাৰ ছোৱালীকেইটাই মানে ৰুহিহঁতে বা ৰাইনাহঁতেও অলপ ভাংটো অলপ বেছিকৈ খোৱা কৰিছে আৰু গেলাটো খোৱা কৰিছে। ধুনীও খোৱা কৰিছে ভাংটো অলপ। তাৰপিছত মই গেলা আৰু কেপি বাদে দিছোঁ, কিন্তু মই ভাংটো ময়ো খাওঁ। তাৰপিছত দিনেশ কাৰ্তিকেও অলপ খোৱা কৰিছে ভাংটো। তাৰপিছত সেনেকৈ ভাং চাং খাই সিহঁতে কি খেলে কি নেখেলে, কেতিয়াবা 100 মাৰে, কেতিয়াবা 0টো আৰু হয়। গতিকে এইটো কনফিউজ হৈ আছে আমাৰ, মানে আমি মিলাব পৰা নাই ভাঙৰ নিচাত। বা আগতে কেপি খাই অলপ খেলিছিলোঁ ঠিকে, কিন্তু এতিয়া গেলা আৰু ভাংটো বেছি হৈছে। সেইকাৰণে আমি খেলাটো ইমান ভালকৈ খেলিব পৰা নাই দৰ্শকে বিচৰাৰ কাৰণে বা দেশৰ কাৰণে। কিন্তু আমি ট্ৰাই কৰি আছোঁ, আমি এইগিলা নিচা চিচা বাদ দি ভালকৈ খেলিম বুলি। সেইখিনিয়ে। কলিতা, কিবা মালত টেনশ্যন আছে নেকি আপোনালোকৰ? কিবা এনেই গাৰ্লফ্ৰেণ্ডৰ টেনশ্যন বা অনুষ্কা বৌয়ে কিবা গালি চালি পাৰে নেকি? নে কি হৈছে আপোনালোকৰ কেছটো কওকচোন অলপ বুজি। এনেই মন চন মাৰি ক্ৰিকেট খেলি থাকে বা খেল মন নবহি কিবা অধিকাৰ কথা চিন্তা কৰি থাকে, কিয়নো? কেছটো অলপ কওকচোন বুজি। চাওক, আমাৰ মানে গাৰ্লফ্ৰেণ্ড থকা বুলি ক'লে এতিয়া ইহঁতৰ দিনেশ কাৰ্তিকহঁতৰ আছে বা ৰোহিত শৰ্মাৰো আছে গাৰ্লফ্ৰেণ্ড বা ৰাইনাৰো আছে। কিন্তু আমিতো বিয়া বাৰু কৰা মানুহ, ধনীয়া মই বিয়া বাৰু কৰিছোঁ। আমাৰ অলপ টেনশ্যনটো কম, হ'লেও টেনশ্যন আছে দেচোন। বেলেগৰ লগত অলপ, বেলেগ আপাৰ লগত ফটো চটো দেখিলে আমাৰ টেনশ্যনটো লাগি যায়। কিন্তু সেই আৰু যিকেইটাই বিয়া পতা নাই সেইকেইটাৰ অলপ টেনশ্যনটো বেছি। সিহঁতে মানে গাৰ্লফ্ৰেণ্ডক লৈ অলপ চিৰিয়াছ, সেইকাৰণে খেলাটো অলপমান হেৰি হৈ আছে আৰু। কলিতা, আপোনালোকে যি কেপি বাদ দিছি বা বিমল বাদ দিছি, তাৰ কাৰণে কিবা খেলাত এফেক্ট হৈছে নেকি? খেলাত কিবা হাৰাৰ লক্ষণ হৈছে নেকি? আৰু আপোনালোকে বোলে হেৰি কৰি অলপ হোৱাটছআপ বা ফেচবুক অলপ বেছি ইউজ কৰে খেলাৰ টাইমত, বা টুইটাৰ অলপ বেছিকৈ কৰে, হয় নেকি? চাওক, আমি টুইটাৰটো অলপ কৰোঁ, কিন্তু হোৱাটছআপ আৰু ফেচবুক মই বাদে দিছোঁ। বাকী ইহঁতে অলপ চলপ কৰে, গাৰ্লফ্ৰেণ্ড আছেতো, গতিকে ইহঁতে অলপ চলপ ছেটিং টেটিং কৰে। মই কিন্তু বাদ দিছোঁ। মই অনুষ্কাৰ লগত বিয়া হোৱাৰ পৰা মই আৰু এইবিলাক বাদ দিছোঁ। মই খালি ডিস্কোত অলপ যাওঁ, ডিস্কোত যাব নাপালে তাই অলপ বেয়া পায়। বাকী এনেই মই হোৱাটছআপ ফেচবুক টুইটাৰ এইবিলাক মই বাদে দিছোঁ। সেই আৰু বাকী ধুনীয়া অলপ টুইটাৰ কৰে, ৰোহিত শৰ্মাই টুইটাৰ কৰে, দিনেশ কাৰ্তিকে অলপ বেছি কৰে। সেনেকৈ টুইটাৰটো সিহঁতে চলাই আছে, বা হোৱাটছআপো কৰে। KL ৰাহুলহঁতে হোৱাটছআপ কৰে। তাৰপিছত ৰাইনাই অলপ বেছি কৰে হোৱাটছআপ। ৰাইনাৰ কথাটো মই জানো, ৰাইনাই অলপ হোৱাটছআপত বেছি চেনি খায়। সেইখিনিয়ে আৰু। গতিকে বেছি আৰু একো নাই। ইয়াতে হোৱাটছআপৰ কাৰণে মই ভাবোঁ ইমান এটা খেলাত প্ৰভাৱ পৰা নাই, কিন্তু হোৱাটছআপটো কমাই দিলে ভাল আৰু আমি ফিল্ডিং চিল্ডিং ভালকৈ কৰিব পাৰোঁ। বা হোৱাটছআপত আমিতো হেৰি কৰি থাকিলে নহয়। কলিতা, আপোনালোকে হেৰিত ফেচবুকত বোলে পূৰা একদম এই লাইভ ভিডিঅ' কৰাত ব্যস্ত থাকে। কোনোবা গেলি লাইভ ভিডিঅ' কৰে, টুইটাৰত কি ইউটিউবত দিয়ে, সেইবিলাক কৰি থাকে বোলেচোন। নাই নাই, সেইটো আৰু লাইভ ভিডিঅ'ৰ কথাটো নাই। আমি লাইভ ভিডিঅ' নকৰোঁ বেছি, কিন্তু আমি মানে কেতিয়াবা মালটো খালি, গেলাটো খালি অলপ নিচাটো লাগে কাৰণে কেতিয়াবা আউট গেলিও হাঁহো, আমি উঠি দিওঁ, দি উঠি লাইভ ভিডিঅ' বনাওঁ। কিন্তু আমি সেনেকৈ আৰু খেলাত হাৰলি ইমান আমি লাইভ ভিডিঅ' নবনাওঁ। জিকিলি অলপ বনাই দিছোঁ, গেলা চেলা খাই থাকোঁ, নিচাটো অলপ লাগে। কলিতা, এই আপোনালোকে যি খেলত হাৰি উঠি গেলি আপোনালোকৰ পূৰা মাল খাব মন যায় নে তিৰিৰ গালি খাব মন যায় কওকচোন? এইফালেতো আমি একদম পাগলাই চগলাই গালি চালি পাৰোঁ, কুকুৰে চুকুৰে গালি পাৰোঁ। আপোনালোকৰ বেয়া লাগেনে শুনিলে? তিৰিৰ গালি খাওঁতে যায়। চাওক, আমি তিৰিটো আমি গালি নাখাওঁ, কাৰণ তিৰি হাৰা জেগাৰ লগত তিৰিৰ কথা নাই। তিৰি পইচাটো আহিলেই হ'ল, তাই ডিস্কুত যাব পাৰিলে হ'ল। আৰু আপোনালোকৰ লাগি খং উঠে, মিডিয়াৰ লাগি খং উঠে, যিহেতু আমি হাৰা দিনা অলপ